নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মিষ্টাৰ ৰাজাৰ এটা গোপন ৰহস্য। মই যি ভাবিছোঁ আপোনালোকেও হয়তো সেইটোৱে ভাবিছে, মিষ্টাৰ ৰাজাই বিয়া পাতিলে বুলি ভাবিছে নেকি? না 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 ৰে বাবা, না না। আচলতে মিষ্টাৰ ৰাজাই বিয়াই পতা নাই। কোনে দিব ছোৱালী তাক? আপোনাৰ মৰমৰ ছোৱালীজনী মিষ্টাৰ ৰাজালৈ বিয়া দিব? না, কেতিয়াও নিদিয়ে। মিষ্টাৰ ৰাজাই যদি বিয়াই পতা নাছিলে, এই ছোৱালীজনীৰ লগত কি কৰি আছিলে? এই সকলোবোৰ কথা জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইণ্ট্ৰ'টো দি লওঁ নে কি কোৱা? কি কৰিছা? চেণ্ডেল পিন্ধিছে। মিষ্টাৰ ৰাজাৰ ৱাইফে চেণ্ডেল পিন্ধিছে, সি অসমবাসীক দেখাইছে। ভিডিঅ' যিকোনো এটা হ'লেই হয় আৰু, লাগিলে চেণ্ডেল পিন্ধাই হওক বা কাপোৰ ধোৱাই হওক, কাৰণ ইয়াৰ সেইটো কামেই অসমবাসী ৰাইজক টুপি পিন্ধোৱা। কিন্তু তোৰ এইবোৰ ফকতিয়ামি আমি চাই থাকিব নোৱাৰোঁ। তোৰ এইবোৰ ফকতিয়ামি চাই সেইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে আছে আশ্ৰম আৰু এইটো মই। পাছফালে এইটো আমাৰ লেট্ৰিন, আগফালে এইটো আমাৰ গৰু গোহালি আৰু মাজতে এইটো আমাৰ ঘৰ। মানুহৰ এটাই কথা যে ৰাজা ৰোষ্ট লাগে, ৰাজা ৰোষ্ট লাগে, ৰাজা ৰোষ্ট লাগে। উপায় নাই, ৰোষ্টটো কৰিবই লাগিব। নিশ্চয় ভাইটি, ৰোষ্টৰ বাদে তই বেলেগ আৰু কি কৰিব জান? এই দুদিন ৰোষ্ট নাই কৰাৰ বাবে তই এই ফকতিয়ামিবোৰ কৰি আছ। এটা কথা কিন্তু কয় যে দাদা তুমি মেকিং বিয়া কৰিছা। তো এতিয়া মই কওঁ, মেকিং ময়ো কৰিব পাৰোঁ। আচলতে কি কৰিলে, মেকিং নকৰাকৈ যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া মেকিং কৰা বুলি মোক ব্লেম কৰিলে। মেকিং নকৰোঁতেই মোৰ হেটাৰ্ছসকলে মই মেকিং কৰিছোঁ বুলি মোৰ ওপৰত বদনাম উলিয়াই দিলে। তো তেনেহ'লে মই কি সঁচাকৈ মেকিং কৰিব নোৱাৰোঁ নেকি? সৰু সুৰা মেকিং নহয়, ডাইৰেক্ট বিয়াৰ মেকিঙে মাৰি দিছোঁ। মই আপোনালোকক কৈছিলেই নহয় মিষ্টাৰ ৰাজাই বিয়া পতা নাই বুলি। দেখিলে, কেইটামান পইচা, কেইটামান ভিউজৰ বাবে ই বিয়া নিচিনা এটা পবিত্ৰ ৰিষ্টাকো এৰি নিদিলে। শিৰৰ সেন্দুকণো আনকি ই ইউজ কৰিলে। অসমীয়াত এটা কথা আছে, অবুজনক বুজোৱা আৰু ধেৰুৱা শাক সিজোৱা একেই কথা। মই আৰু বেছিকৈ নাথাকোঁ, আপোনালোকেও চাই চাগে আমনি পাইছে। ইমানতে আজিৰ ভিডিঅ'টি পৰিসমাপ্তি ঘটাওঁ। আজিলৈ বাই।